সাবস্ক্ৰাইব কৰক আসাম নিউজ ইউটিউব চেনেলটো আৰু বেল আইকনটো ক্লিক কৰক লেটেষ্ট আপডেটৰ বাবে। ধন্যবাদ। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চতুৰ্থ বৰ্গৰ পদত বহিৰাজ্যৰ 200 জনক নিযুক্তি। 96টা পদত এজনো নাই অসমীয়া। যোগদান কৰিবলৈ অহা অসমীয়াক প্ৰাৰ্থীক বাধা প্ৰদান। কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য, পেট্ৰল ডিজেলত GST আৰোপ কৰাৰ সিদ্ধান্ত নহয় কেন্দ্ৰ চৰকাৰৰ, এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কাৰিকৰী শিক্ষা সঞ্চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাৰ। কাৰিকৰী শিক্ষাৰ গুণগত মান নোহোৱা কৰি জাপি দিয়া নতুন ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কাৰিকৰী সঞ্চালকালয়ৰ চৌহদত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই। খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত ৰাজভৱনত আছুসহ 28 জনগোষ্ঠী সংগঠনৰ ধৰ্ণা কাৰ্যসূচী। 1971ৰ পাছত অহা কোনো বিদেশীৰ বোজা অসমে কোনো কাৰণতে নলয় বুলি সদৰি কয় সংগঠনকেইটাই। নতুন দিল্লীত কেন্দ্ৰীয় গৃহ, বিত্ত, পথ পৰিবহণ মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। পথ মেৰামতি নোহোৱা পৰ্যন্ত ৰাজ্যত নহয় টোলগেট। জিলা প্ৰশাসন সন্থাৰ সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী সমাপ্ত। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ন্যায্য দাবীসমূহ পূৰণৰ দাবীত সমগ্ৰ ৰাজ্যতে 23 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈ 3 দিনীয়া সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ সফল সমাপ্তি। 30 অক্টোবৰত 12 ঘণ্টীয়া BTAD বন্ধ। জনজাতি আবেষ্টনীৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ দাবীত অহা 30 অক্টোবৰত পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া BTAD বন্ধৰ আহ্বান কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই।